আইও গৰুকেইটানো কলৈ গ'ল জানো আজি দেখাই নাই পাই পথাৰখনত দেখোন গৰু এটাও নাই আহিলোঁ যেতিয়া বাৰীখনলৈকে পাক এটা মাৰো বহুত দিন হাকনি বাৰীখনলৈ যোৱা নাই কৃষ্ণ দেই আইও শাকখিনি দেখোন ধুনীয়াই হৈছে পাই বৰষুণ পালে যে লহপহকৈ বাঢ়িছে আকৌ শাকখিনি পাই এইবোৰ ফুলিলে দেখোন যেনেকৈ বাঢ়িব লাগিছিলে তেনেকৈ নাই বহা বৰষুণ পালে যদিও বহাই নাইচোন কাৰোবাৰ হাত লাগিছে নি বাৰু নহ'লেতো ইমান নাইকিয়া নহয় এই সেইদিনাখন আহোঁতে ইয়াতকৈ আছিলে এতিয়াতো বৰষুণ পাই ভালে হ'ব লাগিছিলে এইফালে মটৰো দেখোন বৰ হেঙা হ'ল ভৰি খোজ দেখোন কোনে ছিঙিলে এইবোৰ শাক ৰাম ৰাম এইখন মটৰ খাই এদায় কৰিলে ঐ নিশ্চয় এজনী ৰতমলা কাম হ'ব তাই এক নম্বৰ এইবোৰত বৰ চুৰুনি মানুহ দেই তাই এই মটৰখিনি চফা দি দিলে ছাগলীতকৈ চেমা এজনী দেই বোৱাৰী বোৱাৰী জলদি আছোন জলদি এখন চেচ হ'ল আহ জলদি আহ মা কি হ'ল কিবা হাপে চাপে কুটিলে নি এজনী ইমান দেৰি কি কৰি আছ বেগেটা গৈছো খালে এইডোখৰত এনেকুৱা হৈ কবিখিনি চাওঁ দেচোন কি কৰিলে দিব পায় এইবোৰে তাতে ৰ মই গৈছো তোক দেখামগে ৰ কি হ'ল চাচোন চা এইটো খোজ দেখিছ নাই তই কাৰ হয় কেনেকে জানিবি কাৰ হয় মই ৰতমলা বুলি সন্দেহ কৰিছো গম পাৱনে তই কি কৰি আছিলি তই সেইদিনাখন তই ইয়াত বাহিৰত হেৰি কৰি আছ চোতালত বহি মোবাইল টিপি থাকিবি চাচোন কি কৰিলে ইমান মটৰ লাগিছিলে বাৰু এইবোৰ মটৰ লাগিছিলে এইবোৰ বেঙেনা নাই চফা দিলে মোক কি যে হ'ব নহয় এই মানুহবোৰ সঁচাকে ঘৰত নাথাকিলে ইমান চুৰ সোমাবলৈ ধৰিছে মই যাওঁ নেকি তই কি কথা ক'বলৈ আহিছ তাইক মই চাবলৈ কৈ থৈ গ'লো সেইদিনাখন মই বুধেশ্বৰী ঘৰলৈ গ'লো তাই ঘৰত থাকিলেগৈ গৈ সোমাই এইবোৰ কি কৰিলে এতিয়া খাবি মলহা কি খাই জীয়াই থাক থাকিবি শাকখিনি চফা দি থৈ গ'ল এজনীয়ে শাক নাখাওঁ বুলি মানুহটোৱে একদম হাজিৰা কৰি আহিও ৰুইছিলেহি শাকখিনি চফা দি দিলে চব চফা দিলে নেথাকে একো ইমান চোৰৰ উৎপাত হ'লে কেনেকৈ বাৰু দিন দুপৰতে চোৰ ওলালে কি কাম কৰ ঘৰলৈকে লৈ যাওঁগে ভাল বুদ্ধিটো দিছে জধা মূৰ্খজনী এইটো কি আছে তোৰ ভাগৰ বুদ্ধি দিবলৈ আহিলে তাই সেইবোৰ বুদ্ধি দিবলৈ আহিলে তাৰপৰা তাই কি দানা চুবাব কলগছ খাই জীয়াই থাকিবি তই মই এনেহে কৈছিলো তেনেহ'লে কি কৰিবনো আপুনিনো কি চোৰ ধৰিবলৈ কি বুদ্ধি উলিয়াবনো উলিয়াম আকৌ বুদ্ধি কি মনলৈ নাহিব নি আৰু তোৰ বুদ্ধি নেলাগেও বুদ্ধি এটা আহিছে তাই মনলৈ বুদ্ধি এটা আহিছে চিচিটিভি কিনে আনি বোলে নিমখ কিনিবলৈকে মা পইচা সেইটো চিচিটিভি কথা কোৱা নাই সেইটো চিচিটিভি কিনিবলৈ আকৌ ক'ত ইমানখন পইচা পাম মোৰ এই দুটা চিচিটিভিয়ে কাম দিব আজি তদন্ত কৰিবই লাগিব এইটো ৰতমলাই কাম হ'ব নহ'লে কোনে কৰিব ঠিকে কৈছে আপুনি এফালে থাকিব মই এফালে থাকিম আজি ৰতমলাক ধৰিব তাই সুবিধা পালে সদায় আহে এইখিনি সময়তে তাই আহিব লাগে দুপৰীয়া হৈছে এতিয়া আপুনি দিছোঁ কৰিব মই এইফালে যাম লুকাই থাকিব লাগিব ইয়াত দেখোন লুকাবলৈকে জেগা ক'ত লুকাওঁ বাৰু এইফালে আহক ইয়াত জেগা ধৰি থৈছোঁ আহক মনে দেখিব তাই আহক এইফালে আহক মনে আহক দেখিব বল সময় হ'ব 12টা বাজিব হ'ল আহক জলদি মা আপুনি এই চুকতে লুকক নহ'লে ৰতমলা সিফালে লুকক ইয়াত নেদেখে দেখিবচোন অকণমান হাঁহ ওলাই লুকাই থাকোঁ দেই এইজনী যিহে চকু চোৰৰ এনেও চকু হেৰি নহয় পটককৈ দেখি পাব দিব পাৰে খালি কিমান নিব লাগিব দেই লোকে খাই গাত কোনো ধৰিছে
আঙুঠি কোনো পাইছোঁ পইচাকেইটা বাচিছে আজি কিনিও একদম মোনা লৈ আহিছোঁ একদম ভৰাই মোনা পইচা বাচিছে মোৰ এইকেইদিন গঙীয়া চলতে সি সদায় সদায় শাক নিছোঁ মোৰে লাভ হৈছে আৰু দেই এইখন আজিও ঠিকছে নি মই বহাই লওঁ কৃষ্ণ দেই কৃষ্ণ কৃষ্ণ বৰ ধুনীয়া আকৌ এইবোৰ খাই খাই ভাল হৈছে আৰু মোৰে শক্তি হৈছে ফ্ৰী মাল পাইছোঁ আজিও নিম আৰু ৰ আজি কি বা নিওঁ সেইজনী আহিছে দেখোন ভালেই হ'ল আজি বগা চাদৰ লৈ আহিছে জিলিকি আছে ধৰিবলৈ ভাল হ'ব আজি এইজনী বোৱাৰীয়ে দেখিছেনে নাই দেখা এতিয়া চিঞৰিবও নোৱাৰো নহয় আজি মটৰকে নিওঁ বুজিছে এইদিনা লাই শাক আৰু কবি খাই খাই আমোৱা লাগে মটৰকে নিওঁ আজি বৰ ধুনীয়া হৈছে অ মটৰখিনি কোন এজনী কোন ধোৱাই পৰিব তই মোৰ শাকনি বাৰীত কি কৰিছ এই দুপৰীয়া 12টা বাজিলে তই মোৰ শাকনি বাৰীত কি কৰিছ ইয়ালে কি কৈছে ইয়াতে মোৰ সি আঙুঠিটো পৰিলে নহয় তাকেহে বিচাৰি আছো পাই আঙুঠিটো আমাৰ শাকনি বাৰী কেনেকে পৰিব খুৰীদেউ আপুনি কি কথা কৈছে আপুনি আঙুঠিটো ক'ৰ পৰা আহিলে আপোনাৰ আমাৰ শাকনি বাৰী চুৰুনি তই শাক চুৰ কৰিবলৈ আহিছ হে কথা ক'বলৈ আহিছ আঙুঠি পৰিলে কেইটা তই ইমান দূৰত থাকোতে তই কেনেকে ইয়াত আঙুঠি আপুনি কথা ভালকে কথা ক'ব দেই কি মই শাক চুৰ কৰিবলৈ আহিছো বুলি আপুনি কথা কৈছে আঙুঠিটো পৰি কাৰণেহে মই ইয়ালৈ আহিছো কেনেকে পৰিবহি তাৰ পৰা আঙুঠিটো আহি ইয়াত কেনেকে পৰিবহি হেৰৌ মই সেই পথাৰলৈ আহিছিলোঁ সেই মাটি কান্দু কেইডালমান নিবলৈ তাত সেই গৰু খেদোতে এইডালৰ আঙুঠিটো এচাৰিডালত লাগি ইয়াতে পৰিলে সেইকাৰণে আহিছোঁ মই ইয়ালৈ ক'বলৈ আহিছে শুনিছনে বোৱাৰী কথা কৈছে শুনিছ তাই কথা এইটোও লৈ আহিছে মই কৈছে মই মাটি কান্দুৰি নিবলৈ আহিছোঁ বুলি তহঁতি সেইবোৰ কৰিলে লৈ ল আপোনাৰ মটৰ কেনেকৈ ওলাব এইটো দিনত কি কথা কৈছে আপুনি এই পৰি থকা মানুহ মোৰ মতাই কষ্ট কৰি কৰি ৰুইছে তাই আকৌ এখন মটৰখন কেনেকে ছিঙিবলৈ লৈছিলে দেখিলে মই নাই নিয়া মোৰ মতাই কষ্ট কৰি কৰি চুৰুনি বুলি নকবি দেই মই কৈ দিছো হলে কি পৰকটি লৈছে লাজ লগা নাই আপোনাৰ এইবোৰ লাজো নালাগে লোকৰ বাৰী শাক পাচলি খাই খাই এইবোৰ লাজ চৰম বুলিবলৈ নাই তাই দমে শাক আনি দিয়া খাই খাই গেছ হৈ গৈছে গম পাইছে গেছ হৈছে আমাৰ সেইখিনি নিনি খালে গেছ হ'ব গেছ হৈছে আইঐ মোৰ মতাই আনি দিয়া বস্তু খাই গেছ হৈছে তহঁতৰ গেছ নহয় তোৰ মতাইনো কিহৰ পালৰ চাকৰি দে এইবোৰ হাই দে হাইবোৰ নেখাব এনে বৰ চাকৰিয়ালাটো আহিলে আইও হ'ব বৰ একেবাৰে আহিছে তাই আমাৰ বাৰীৰ আপুনি এতিয়া ইমান চুৰণি মানুহ নকবি দেই সেইদিনা যে মোৰ চাহপাত আৰু যে চেনি আলু গুটি আনিছিলি দি চিধা তহঁতি দিবি চব কেজিয়ে কেজিয়ে কিনি আনি মুখত পেলাই দিম তহঁতিহে খাবলৈ নোপোৱা যা মোক নহয় দেই